বিহুৰ কাৰণে নাৰিকল ফাটিল লাৰু বানাম আৰু এতিয়া আমি এই চাওক নাৰিকলৰ লাৰু বানালো তাৰে পিছত আমি গোটেইকেইটা লগ হৈ একেলগে হৈছো আৰু লাৰু বনাই আছো নাৰিকলৰ লাৰু নাৰিকলৰ চিৰা বানাম দেই আৰু মোৰ ভাগ্যত পছে গুজিয়া বানাও গতিকে মই একলা একলি বুলি কওঁ আৰু একলা একলি গুজিয়া বানাম গুজিয়া মই আপোনালোকক পিছত দেখা দিম আমাৰ আজি উৰুকাহে আমি আজি মানে লাৰু পিঠা কাৰে এইগিলাখান চব বানে শেষ কৰে আৰু আজি পুহৰ লাষ্ট দিন গতিকে আজি আমাৰ কাৰণে উৰুকা এনে আমাৰ মানে অসমত যিমান ঠাই আছে আৰু কিন্তু আজি বিহু বুলি বনাই আৰু মেজি জ্বলাই কিন্তু আমাৰ বৰপেটাত মাঘৰ বিহু মানে মাঘৰ 1 তাৰিখ হ'ব লাগিব গতিকে কালি মাঘৰ 1 তাৰিখ গতিকে কালিহে আমাৰ মানে মেজি জ্বলাব আজি মানে আমাৰ উৰুকা হয় আজি আমাৰ উৰুকা বুলি আমি মানো আৰু কালি মেজি জ্বলাম আমাৰ বৰপেটাত এইটোৱে মান্যতা থাকে যে মাঘৰ বিহু মানে মাঘৰ 1 তাৰিখে সেইকাৰণে আমাৰ বৰপেটা এটা বেলেগ সুকীয়া আৰু বৰ ভাল লাগে আমাৰ বৰপেটাৰ নিয়মখিনি মই নমস্কাৰ আমাৰ পৰিয়ালৰ পৰা আপোনালোকলৈ মাঘ বিহুৰ আন্তৰিক সেৱা